জীৱনটো এখন কিতাপৰ দৰে য'ত কোনোবা এটা পৃষ্ঠা পঢ়ি লৈ ফালিবলৈ মন যায় আকৌ কোনোবা এটা পৃষ্ঠা বাৰে বাৰে পঢ়িবলৈ। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰমানক স্কুলত এৰি থৈ মানুহজন অফিচলৈ বুলি ওলাইছিলে, বাটতে পালে লোকেল মাছ। সেয়া লৈ আনি ফোন কৰি কৈ আছে গেটতে লগাই থৈছোঁ, লৈ যোৱাহি। সেয়া আনিলোঁ। এয়া লোকেল মাছ, বৰিয়লা মাছ বেছিকৈ আছে। ইফালে আকৌ ৰাতিপুৱা তুলিছিলোঁ ফ্ৰেছ লেচেৰা মাহ, সিদিনাখনতকৈ কেইটামান বেছি এৰি দেই। আৰু সেইখিনিৰে আলুৰে ফ্ৰাই কৰিছোঁ, গৰৈ মাছ পিটিকা, লগতে মাছ ফ্ৰাই আৰু বৰিয়লা মাছ, আলু বিলাহী আৰু সৰিয়হৰে জোল। দুপৰীয়াৰ সাজ খাই লৈ ইফালে আৰমানক দিছোঁ হোমৱৰ্কখিনি কৰিবলৈ, আৰু সি তাৰ পাপাক কৈ পঠিয়াইছে আজি ম'ম' লৈ আনিবা। আৰু সন্ধিয়া আহি পালে মানুহজন ম'ম' লৈ আনিছে। সি শুইছিলে হোমৱৰ্ক কৰি লৈ, মই মতাত সাৰেই নাপায়। এতিয়া তাৰ বাপেক অহাৰ লগে লগে উঠি গ'ল। আৰু আজি মানে গাইজ আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক, সুস্থ থাকক, বাই বাই।